সকলোকে নমস্কাৰ জনাই আজি ব্লগটো আৰম্ভ কৰিছোঁ। এতিয়া সময় হ'ল 9:15 আৰু এইফালে দৰ্জাখন লক কৰি লওঁ। 9:15 হ'ল। শুই উঠিলোঁ, মুখ হাত ধুলোঁ, গা পা ধুলোঁ, ভাত পানী বনালোঁ। বনাই কৰি ভাত বনালোঁ, দালি বনালোঁ, দালিতে আলু বিলাহী এনেকৈ দি দিলোঁ। ভাত পানী বনাই মা বেটি অকণমানকৈ বনাই খালোঁ আৰু বেলেগ একো বনাই থকা নাই। ইমান গৰম আজি ৰাতিপুৱা 6টামান বজাৰ পৰাই বেলিটো খাওঁকৈ ওলাইছে। আৰু এতিয়া ভাবিছোঁ অকণ বাহিৰলৈ যাওঁ। ভিতৰত বহুত গৰম। চিলিঙি ফেন লগাই আছোঁ, টেবুল ফেন অন কৰিছোঁ, একো কামত দিয়া নাই, ইমানেই গৰম হাৱা মাৰিছে। বাহিৰলৈ অকণমান যাওঁ বুলি ভাবিছোঁ। বাহিৰত অকণমান ঠাণ্ডা। তলতে কি বেটি খেলা বস্তুবোৰ লৈ গৈছে আৰু অকণমানিকৈ বস্তাটো কাটি থোৱা আছিলে, তো বস্তাটোকে আনি পাৰি গৈছোঁ। ভিতৰতকৈ বাহিৰৰ অকণমান হাৱাটো আহিলে ভিতৰৰ হাৱাটোতকৈ বাহিৰৰ হাৱাটো চেঁচা। ভিতৰত বাকচটোৰ নিচিনা লাগিছে ৰুমত থাকি পিনি, ইমানেই গৰম। বাহিৰলৈ যাওঁ। বাহিৰতে বেটি অকণমান খেলিব আৰু ময়ো অকণমান তাতে বহি লওঁ। ভাবিছিলোঁ আজি ডিউটি নাই, অকণমান শুই কৰি টোপনিটো পূৰ কৰিম, কিন্তু কি শুম আৰু শুবলৈ গৰমৰ পৰাটো সম্ভৱ নহয়। সেইকাৰণে বাহিৰতে অকণমান বহি কৰি লওঁ। বাহিৰলৈকে ওলাই আহিছোঁ। তো আজি ডিউটি নাই। কৃষ্ণাও আজি স্কুল নাই। ডিউটি নাই কিবা বিশেষ কাৰণত কোম্পানী বন্ধ দিছে আজি, সপ্তাহী বন্ধ নহয়। আজি মা বেটি দুইজনীয়ে মোৰ ডিউটি নাই, দেহাও স্কুল নাই, তো লগত আছোঁ। ভাল লাগিছে আজি সময়খিনি দেহাৰ লগতে পাৰ কৰিম। আনকালে ৰাতিপুৱাই ওলাই যাওঁ, ৰাতি আহোঁ, দেহাক দিনটোলৈ এৰি থৈ যাওঁ, ভাল নালাগে। আজি দিনটোৰ লগত থাকিম, তো ভাল লাগিছে। আৰু খাই বৈ আজৰি, কাম বন হৈ গ'ল, বিশেষ তেনেকুৱা কাম নাই। মা বেটি আৰু কিনো কাম। তো খালোঁ বলোঁ, ধুই পখালি আজৰি। কাপোৰ অকণমান ধুবলৈ আছে, ধুম লাহে ধীৰে। ইয়াত বেছি সময় মেলিব নালাগে বাৰু, ৰ'দত অকণমান সময় বাহিৰত থ'লেই শুকাই যায়। কাপোৰ ধুব লাগিব। চাৰ্ফ চাবোন শেষ হৈ গ'ল তো চাৰ্ফ চাবোন আনিব দিছোঁ। আনি দিলে আৰু ধুম। কাপোৰ অকণমান ধুব আছে, ধুই কৰি আজৰি আৰু বেলেগ কাম বাৰু নাই। বেলেগ একো নাই বাৰু, আজি ক'তো যাবলগীয়া নাই ওলাই কৰি। আজি ঘৰতে আছোঁ, ভিতৰতে থাকিম, বাহিৰলৈ ওলাই যোৱা নহয়। বজাৰ অলপ কৰিবলগীয়া আছিলে, কিন্তু লগ নাই যাবলৈ। লগৰবোৰ চবৰে ডিউটি আছে। সিহঁতৰ যেতিয়া ছুটি হ'ব তেতিয়া যাব লাগিব আৰু অকলে যাবলৈও ভাল নালাগে, জেগাবোৰ ইমান ভালকৈ চিনি নাপাওঁ। তো ভাবিলোঁ আজি ঘৰৰ পৰাই ব্লগটো আৰম্ভ কৰি দিওঁ। কৃষ্ণা এইফালে খেলা বস্তু মেলি কৰি থৈ দিছে। এইফালে কৃষ্ণা পূৰা খেলা বস্তু ধুই কৰি শুকুৱাই থৈছে বোলে। গেছৰ বাৰ্ণাৰ, গেছৰ চিলিণ্ডাৰ বোলে শেষ হ'ল। পানী আনি লৈছোঁ। গৰমত একদম পানীটো লাগিবই আৰু, পানী নহ'লেই নহয়। আৰু ইফালে আমাৰ ধুনু ধুনু চাই দিয়া আকৌ এইফালে। হাই, কি বনাইছা? চেনা বনাইছা? মোক দিবা নাই খাবলৈ? দিবা বাৰু। এইফালে ধুনু চেনা বনাই আছে, চেনা খাবলৈ দিব বোলে। মই অৰ্ডাৰ কৰিব লাগিব। অৰ্ডাৰ কৰি দিছোঁ বাৰু, কিনো বনাই খাব লাগিব, খাই চাব লাগিব ধুনু হোটেলত। তো এইফালে বাহিৰৰ ৰ'দ একেবাৰে চকু মেলিব নোৱাৰি, ৰ'দে খাওঁকৈ আহিছে। 6টামান বজাৰ পৰাই খুব আজি বেছি গৰম হৈছে। আজি আনকালতকৈ আজি বেছি গৰম। তো এইখিনিতে অকণমানকৈ জেগা আছে গেটখনৰ ওচৰতে। ভিতৰতকৈ অকণমান দূৰ বাহিৰত হাৱা চাৱা মাৰে নেকি, কিন্তু হাৱা মাৰিব, বেছিকৈ গৰমহে উঠিছেচোন। বাৰু যি কি নহওক, কৃষ্ণা অকণমান এইফালে মুকলিত খেলিছে, তাইও খেলি লওক। অকণমান মই এনেকৈ বহি লওঁ। শুম বুলি ভাবিছিলোঁ, কিন্তু শুবলৈ সম্ভৱ নহয়, গৰমৰ প্ৰভাৱ বেছি আজি। কৃষ্ণা খেলি আছে। কৃষ্ণা কি বনাইছা? চেনা। মোক দিবানে? চেনা বনাই আছে, চেনা খাব লাগিব। আপোনালোকো আহিব দেই আমাৰ ধুনু হোটেললৈ চেনা খাবলৈ। ধুনু দিবানে? দিম। কেইটকা কৈ দিয়া আকৌ চেনা প্লেট? চাই পেলাই কৈ দিয়া। 20 টকা বোলে। আহিব দেই আপোনালোকো খাবৰ কাৰণে। চেনা প্লেট বোলে 20 টকা। পেকেটটোৰ দাম হৈছে 5 টকা, কিন্তু প্লেট 20 টকা। এই ধনী কৰিব মোক। তো বহি আছোঁ আৰু এনেকৈ। আজি বিশেষ তেনেকুৱা ক'তো যাবলগীয়া নাই বাৰু।
এনেকৈ আজি দিনটো সময়খিনি পাৰ কৰিব লাগিব কাইলৈৰ পৰা ডিউটি আছে যিহেতু এনেকৈ ভালেই লাগে থাকিবলৈ পালে ছুটি পালেতো বহুত ভাল লাগে আৰু আজি সময়খিনি কৃষ্ণাকে দিওঁ আৰু তেনেকুৱা একো কামো নাই তো সেয়াই আৰু কিনো দেখুৱাম ন দেখুৱাবলগীয়া তেনেকুৱা একো নাই ওলাই কৰি গ'লে দেখাম বাৰু ৰুমতে আছোঁ আজি এইফালে কৃষ্ণা চানা ৰেডি হৈ গ'ল 20 টকা প্লেট দিলে খাই লওঁ আজিলৈ ভিডিঅ'টো ইমানেই আছিলে আৰু পুনৰ লগ পাম নতুন এটা ভিডিঅ' লৈ আজিলৈ আহোঁ বাই বাই কৃষ্ণা বাই বাই কৈ দিয়া বাই বাই আকৌ লগ পাম কৈ দিয়া নতুন এটা ভিডিঅ' লৈ নতুন এটা ভিডিঅ' লৈ লগ পাম পুনৰ আজিলৈ আহোঁ বাই 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 বাই